নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ চিম্পলি আছামিজলৈ। মই নিমেষে আকৌ এবাৰ বহুত দিনৰ মূৰত যোৱা বছৰ অক্টোবৰ মাহতে এই চেনেলটো আৰম্ভ কৰিছিলোঁ। আজি আকৌ এই অক্টোবৰ মাহত আকৌ এবাৰ নতুনকৈ আৰম্ভ কৰিব বিচাৰিছোঁ। বহুত দিন গেপ পৰি গ'ল কাৰণ মই বহুত বিজি আছিলোঁ মোৰ চাকৰিৰ কামত। গতিকে আজি 2 অক্টোবৰ গান্ধী জয়ন্তী। মই আহিছোঁ গান্ধী মণ্ডপলৈ গুৱাহাটীৰ। গতিকে ইয়াত গান্ধীজীৰ স্মৰণত এখন উদ্যান আজি মুকলি কৰা হৈছে, সেইখনো চাম। লগতে তাৰ যিখন আটাইতকৈ ওখ ভাৰতৰ ভিতৰতে জাতীয় পতাকা আছে সেইখনো চাম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইমান দিন গেপ দিয়াৰ কাৰণে আকৌ এবাৰ আপোনালোকৰ ওচৰত মই ক্ষমা খুজিলোঁ। ব'লক। বন্ধুসকল, মোৰ পিছফালে ইয়াত এটা মিউজিয়াম আছে। গতিকে আমি এতিয়া গৈ পেলাই মিউজিয়ামটো চামগৈ। মিউজিয়ামৰ ভিতৰত আজিলৈকে সোমাই পোৱা নাই। মই যেতিয়াই আহোঁ এইটো বন্ধ থাকে প্ৰায়। আজি ভাল দিন, গান্ধীজীৰ জন্ম উৎসৱ। গতিকে আজিৰ দিনতে ফাৰ্ষ্ট টাইম এইটোৰ কাৰণে এই মিউজিয়ামটো চাম। ব'লক ভিতৰলৈ যাওঁ। এই গান্ধী মণ্ডপৰ পৰা বিৰাট ধুনীয়াকৈ গোটেই গুৱাহাটীৰ এটা ভিউ, বিৰাট ধুনীয়া। গোটেই গুৱাহাটীৰ এটা টপ ভিউ দেখা পোৱা যায়। গতিকে সেই ভিউটো আপোনালোকক দেখাই আছোঁ। ব'লক। বিৰাট ধুনীয়াকৈ লাইটবিলাক তিৰবিৰাই আছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। এয়া আছিল গান্ধী উদ্যানৰ ইনগ্ৰেশ্যন গান্ধী মণ্ডপত। বিৰাট ধুনীয়াকৈ সজাই তুলিছে। আগতে সিমান ধুনীয়াকৈ সজাই তোলা নাছিলে। এই যিখিনি দেখিছে জেগাবিলাকো মাটিৰ আছিলে, এতিয়া ইয়াত ধুনীয়াকৈ এনেকুৱা কংক্ৰিট ব্লকছেদি ধুনীয়াকৈ বনাই দিছে আৰু ওচৰতে এখন উদ্যান টাইপৰ বনাইছে। গতিকে ইয়াত ফুৰিবলৈ আহিবলৈ বিৰাট ভাল লাগে। ওপৰৰ পৰা গুৱাহাটীৰ ভিউ চাবলৈ, লগতে এই মিউজিয়ামটো আছে মিউজিয়ামটো চাবলৈ, লগতে আটাইতকৈ আমাৰ যিটো ইম্পৰ্টেণ্ট থিং, আটাইতকৈ ওখ এইখন মোৰ পিছফালে জাতীয় পতাকা, সেইখন চাবলৈ আপোনালোকে আহিব পাৰে। বিৰাটেই ভাল লাগিব। গতিকে যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক কৰিব। গতিকে আজিলৈকে আহোঁ। জয় আই অসম।